নমস্কাৰ বন্ধুসকল, আজি আমি ক্ৰিকেটৰ কেইটামান সাংঘাতিক নিয়মৰ বিষয়ে আলোচনা কৰিম আৰু পোনপ্ৰথমে আপোনালোকক কৈ থ'ব বিচাৰোঁ যে ক্ৰিকেটৰ টোটেল 42টাকৈ ৰুল থাকে। আপোনালোকে হয়তো নাজানে। পুনৰবাৰ কৈছোঁ, ক্ৰিকেটৰ টোটেল 42টাকৈ ৰুল থাকে আৰু বাহিৰৰ পৰা কিছু পৰিমাণে মাত আহি আছে, তাৰ বাবে মই দুখিত, মই ক্ষমা বিচাৰিছোঁ। তথাপিও মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ক্ৰিকেটৰ মই প্ৰথম নিয়মটো, চব নিয়ম আমি আলোচনা নকৰোঁ। ক্ৰিকেটৰ মই প্ৰথম নিয়মটো কথা আপোনালোকে হয়তো নাজানিব। ক্ৰিকেটৰ প্ৰথম নিয়মটো যদি কথা কওঁ মই, ডাবুল হিটিং আউট, যাক বেটছমেনজনে য'ত ফিল্ডত যদি বেট ধৰি থাকে, বলটো বলাৰজনে যদি মাৰি দিয়ে, দুবাৰকৈ যদি বেটখনত লাগে বা দুবাৰকৈ বেটছমেনজনে মাৰিবলৈ যায়, সেইটো আম্পায়াৰ আউট দিব পাৰে আৰু তাক কোৱা হয় ডাবুল হিটিং আউট। আৰু ইয়াত এটা বস্তু চাই যে বলটো তেওঁ আউট হোৱাৰ পৰা ৰখাইছে নেকি, তেতিয়া কিন্তু তেখেতক আউট দিয়া নহয়। যদি তেওঁ জানি বুজি তেওঁ দুবাৰকৈ বলটোক টাচ কৰিছে, তেনেহ'লে সেইটো আউট দিয়া হয়। 2 নম্বৰ ৰুলটো হৈছে হিট উইকেট। আপোনালোকে হয়তো, মই আপোনালোকক বুজাই দিব বিচাৰিম এটা উদাহৰণ দি, যে ফিল্ডত কেতিয়াবা এজন খেলুৱৈ খেলি থাকোঁতে বা বলাৰজনে বলটো মাৰোঁতে যদি বেটছমেনজনৰ হেলমেট বা কিবা অংশ যদি খুঁটিত লাগে, তাক হিট উইকেট বুলি কোৱা হয়, যাক আম্পায়াৰে আউট ঘোষণা কৰে। আৰু 3 নম্বৰ ৰুলটো হৈছে, এইটো হয়তো প্ৰায়ভাগে নাজানে, কিয়নো এজন বলাৰে যেতিয়া বলটো মাৰে, ষ্টাম্পত যদি লাগিও যায়, উইকেটৰ যোনডাল বেল, সেইডাল যদি পৰি নাযায়, তাক আউট বুলি কোৱা নহয়। যদি পৰি যায়, তেতিয়াহে তেওঁক আউট বুলি কোৱা হয়। আপোনালোকে হয়তো এইটো নাজানিবও পাৰে। জনাসকলে বাৰু জানে। তেনেহ'লে আমি 4 নম্বৰ চতুৰ্থটো ৰুলৰ ওচৰলৈ আহি আছোঁ। আৰু চতুৰ্থটো ৰুল এনেকুৱা ধৰণৰ হয় যে, যাক কোৱা হয় 3 মিনিট ৰুলছ। আপোনালোকে হয়তো শুনি আচৰিত হৈছে, এইটো কি ৰুলছ হয়। এজন বেটছমেন যেতিয়া আউট হৈ টেভিলিয়নমুখী হয়, তেতিয়া এজন বেটছমেন যদি আহোঁতে যদি 3 মিনিটতকৈও অধিক সময় লগায়, তেওঁক আম্পায়াৰে খেলখনত আউট কৰি দিবও পাৰে। আৰু তাক কোৱা হয় 3 মিনিট ৰুলছ বুলি। আৰু ভিডিঅ'টো কেনে পালে তাক জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।